ফুটুকি ৰ জোৰত নাযাবি মই পিছ পৰি গৈছো 10,000 টকা দি তোক আনিছো তই হেৰাই থাকিলে মোৰ অৱস্থা কাহিল হৈ যাব আৰু দেই প্ৰবীণ দা গৰুজনী কেই টকাত ললেনো 10,000 টকাত ললো পোনাকণ ভাল ন গৰুজনীটো দেখিবা পচন্দ হৈছেনে কি 10,000 টকা আপুনি পাগল হল নেকি পাগল হবলৈ কি হ'ল ফুটুকি গৰু পাইছো ইমান নুদুকা গৰু আৰু গাখীৰো ওলাব 6 লিটাৰ কি 6 লিটাৰ ওলাব নেকি বাৰু এজনীত হেই ইয়াত আধা লিটাৰো দিব নাই সন্দেহ আছে কিন্তু দেই আপোনাক খোজা পাই ৰাম ঠগন দিলে বুজিছে আপোনাৰ ইমান সহজ সৰল মানুহ পাই টকা 10,000 লৈ ললে মই হোৱা হলে এজনীত অকল 3,000 টকা দিলোহেঁতেন গম পায়নে হ'ব দে লছ হলেও হ'ব আৰু দে মইহে কিনিছো কিবা ঠিক আছে সোনকালে যাওক নতু গৰু গৈ ক'ৰবাত পাবগে আৰু কথা মহলা মাৰি থাকিলে প্ৰবীণ বোপা ফুটুকি গৰুজনী হবলা তুমি কিনিলা কিমান টকাত ললানো খুৰা দেও 10,000 টকা দিলো আৰু গাখীৰো ওলাব বুলি কৈছা বহুত আৰু সেইকাৰণে মই লৈ আনিলো আৰু 10,000 ইমান টকা কিয় দিলা তুমি হেই এইজনীত মই দিলে 3,000 টকাহে দিম দেই একো ভাল গৰু নহয় এইজনী খুৰা দেও মনটোনো কিয় ভাঙি দিছে মোৰ মই কিমান সাঁচি থৈছিলো টকা 10,000 সেয়া দি মই গৰুজনী আনিছো এটা ব্যৱসায় কৰিম বুলি আপুনি আকৌ মোৰ মনটো ভাঙি দিব লাগেনে বাৰু প্ৰবীণ মই তোমাৰ ভালটোহে বিচাৰো দেই আজিলৈকে কেতিয়াও মই বেয়াটো তোমাৰ বিচৰা নাই গতিকে যি কৈছো মই ভাল চাইহে তোমাক কৈছো হ'লেও খুৰা 10,000 একো কম হোৱা নাই এনেও 6 লিটাৰ ওলাব বুলি কৈছে যেতিয়া তাত মিনিমাম 4 লিটাৰটো ওলাবই 4 লিটাৰ থোৱা সেই আধা লিটাৰো নোলায় খুৰা যদি আপুনি মোক বুজাই দিব পাৰে প্ৰমাণ কৰি দিব পাৰে যে মোৰ গৰুজনীয়ে 4 লিটাৰ নিদিয়ে তেতিয়া মই বাৰু আপোনাৰ কথা মানি ল'ম আৰু মই আপোনাক 5,000 টকা নগদ পুৰস্কাৰ কৰিম প্ৰবীণ তুমি মোৰ ল'ৰাৰ দৰেই তোমাকনো প্ৰমাণ দি মই কি কৰিম আৰু তুমি অলৰেডি 10,000 টকা লোকচান কৰিলাই আৰু মই প্ৰমাণ দিব পাৰিলে আকৌ 5,000 লোকচান হ'ব তোমাৰ যোৱা তুমি গৰুৰ লগত গৈ থাকা খুৰী মোৰে হয় কিনি আনিছা যেন পাও ক'তনো পালা হে লেলা পেপেৰা গৰুজনী তোমাৰ লগত কিন্তু মিলিব ঠিকে কৈছে খুৰী আমি গৰু আৰু মানুহৰ মাজত পাৰ্থক্য নাৰাখো নহয় আমাৰ এখেতে যদি এনেকুৱা গৰুজনী আনিলেহেঁতেন মই ঘৰত 1 মিনিটো নাৰাখিলোহেঁতেন ডাইৰেক্ট হৈ কৈ বেপাৰী পাইনছে একদম পঠাই দিলোহেঁতেন হয় দিয়ক খুৰী মই গৈ থাকো আপুনিও গৈ থাকক আৰু ডিয়াৰ ফ্ৰেণ্ডছ আপোনালোকক আজিৰ এই কাহিনীটোৰ মাজেৰে এটা ধাৰণা দিবলৈ বিচৰা হৈছে যে যেতিয়া আমি কোনো এটা কাম কৰিবলৈ যাওঁ তেতিয়া সমাজখনৰ বিভিন্ন ব্যক্তিৰ পৰা বিভিন্ন প্ৰশ্নৰ মুখামুখি হ'ব লগা হয় সেয়েহে আমি সদায় নিজৰ মতে চলিব লাগিব আৰু অসমীয়াত এষাৰ কথা আছে নহয় নিজৰ বুদ্ধি শিলৰ খুঁটি গতিকে এই কথাষাৰ সদায় মনত ৰাখিব থেংক ইউ so much